শুভবাৰ্তা আপোনালোকৰ বাবে শুভবাৰ্তা লৈ আহিছোঁ। যেনেকৈ মথি লিখা শুভবাৰ্তা 6:19 আৰু 20 পদত লিখা আছে যে যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে এনে ঠাইত তোমালোকে ধন নাসাঁচিবা, কিন্তু য'তে পোকে মামৰে ক্ষয় নকৰে আৰু য'তে চোৰেও হিন্দিত ল'ব নোৱাৰে এনে স্বৰ্গত তোমালোকে ধন সাঁচা বুলি কৈছে। আজি বহু মানুহে ধন সম্পত্তি সাঁচি থৈছে, কিন্তু কেতিয়া চোৰে লৈ যাব, কেতিয়া নষ্ট হৈ যাব কোনেও নাজানে। কিন্তু স্বৰ্গ এনে ঠাই য'তে পোকে নষ্ট কৰিব নোৱাৰে, মামৰে খাব নোৱাৰে, য'তে চোৰেও হিন্দিত ল'ব নোৱাৰে। আমি কেনেকৈ সেই ঠাইলৈ ধন জমা কৰিম বুলি ক'লে পবিত্ৰ বাইবেলত চাবলৈ পাওঁ যে ঈশ্বৰে কৈছে, যাৰ নাই তাক দান কৰা, যাৰ অভাৱ নাটনি আছে তাক দান কৰা, সহায় কৰা। সেই হৈছে আমি স্বৰ্গলৈ ধন সঁচা। কাৰণ তেনেকুৱা কৰাটো ঈশ্বৰে বিচাৰে, তেনেকুৱা যিজনে দান দিয়ে ঈশ্বৰে আশীৰ্বাদ কৰে, বহুমূল্য ৰূপে আশীৰ্বাদ কৰি উপচি বৰষায়। আমেন।